everyone, welcome back to my channel and welcome back to my another vlog. I hope আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো ভালে আৰু আজি আছে আমাৰ ভন্টিৰ মেহেন্দি সেৰেমনি আৰু লগতে আছে মূৰত তেল দিয়াৰ নিয়ম। এয়া দেখা পাইছে আপোনালোকক মই ভিডিওটো কন্টিনিউ দেখাই যাম আগলৈকে আৰু আপোনালোকে যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আৰু এইটো ৰজৰ পৰা হাৰ্ট শেপ এটা বনোৱা হৈছে মই দেখাই দিছো আপোনালোকক আৰু এয়া গোটেই ডেকোৰেশন খিনি কৰিছে আমাৰ ভন্টিৰ লগৰ কেইজনীয়ে দেই এয়া দেখাই দিছো আৰু এইগৰাকী অনিতা আৰু এইগৰাকী হৈছে বন্টি আৰু এখেত হৈছে মাননীয় বিধায়ক মহোদয় শ্ৰী বিনোদ হাজৰিকা ডাঙৰীয়া দেৱ আমাৰ ভন্টিৰ লগত পুৰা ফটো উঠি আছে আৰু আজি মানে আমাৰ আপাদেউৰ পুত্ৰ হয় আমাৰ ককাই দেউ আজি চিনাকিটো কৰাই দিছো আৰু আপোনালোকক দেই আৰু মই ভিডিঅ'স কৰি দিছো তেওঁলোকে ফটো উঠি আছে আৰু এইফালে হাবিয়ে কিবা এটা কথা পাতি আছিল আৰু মানুহ দুজনৰ লগত আৰু পেন্ডেলটো কমপ্লিট হোৱাই নাই বনাই আছিল আৰু এয়া ককাই দেউৱে আহি আলহীৰ সৈতে কথা বতৰা পাতি আছে আৰু মা আৰু ভন্টিয়ে চাই আছে আৰু মূৰত তেল দিয়াৰ নিয়মটো ইতিমধ্যে হৈ গৈছে কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলো আৰু যেহেতু মই কামত ব্যস্ত আছিলো নহয় সেইবাবে নোৱাৰিলো ভিডিঅ' কৰিব আৰু ভন্টিক এতিয়া উপহাৰবোৰ দি আছে আৰু সকলোৱে ককাই দে কান্দিব ভন্তি বোলে নকন্দা ককাই দেউ নকৰা দুখ কাইলৈ দি দিয়া আমাক দি দিয়া আমি দুজনী বয়াক আহিছো দেই একেলগে হ'ব লাগে অনিয়া ককাই খাই ফেলাই আছেগে মই কথা মানে আপোনাৰ গান গাই কথা মানে
ভিডিঅ' কৰ খাই লওঁ না আশীৰ্বাদ এটা দি ল'ম মই প্ৰতি উপনি হ'ব দীঘৰ দিন যাব নহাবা বুটত জিকিব লাগে বুলি ভালকে পাবলে নেকি ধুনীয়াকে জনাই দিয়াচোন বনাই নোৱাৰিলে আমি মেলিংগে নাচো বনাই জনাই দিয়াচোন বনাই আমাতকৈ ডাঙৰ যে ইয়াত একো নাই ন গুণে তোমাক উঠিবলৈ আশীৰ্বাদ কৰিছোঁ কিবা দি দুখাই দি গৈছে এইখিনি ভাগ কৰি দিলা মুখাইখনে দিয়াতে জানে আজি আৰু তোমাক ভালে কুশলে জানে আৰু ভালকৈ তোমাৰ ল'ৰাজনী বিয়া হ'বলৈ হৈ আছে ভালে কুশলে বিয়া হ'ব ক'লে বোলে বিয়াখনি মাইনা পাছতে হ'ব গৈ হ'ব সেইকাৰণে আশীৰ্বাদ কৰিছোঁ দেই মাতিব লাগে বিয়াৰ নাম কোনে ক'ব
জান তুমি ভাবি বাবালোকৰ ঘৰত সুখে দুখে মিলি যাবা আপোনজনৰ তুমি হবা হিয়াৰ মৰমী A few moments later. वीडियो काटो तुम इंस्टाग्राम में देखना तो वहीं पे होगा। नहीं ये देख ओ हाँ मिल गया देखो मिल गया यही है। मैंने बोला था इंस्टाग्राम में ही मिलेगा। नहीं आ रहा है।